So Tinsukia বুলি ক'লে প্ৰখ্যাত টিলিঙা মন্দিৰ আমাৰ মনলৈ আহে বলা আজি আমি টিলিঙা মন্দিৰ চাই আহোঁ এয়া হৈছে টিলিঙা মন্দিৰ মই ৰাজেন তোমাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইয়াতে ব্লগছ লৈ তো আজি আমাৰ অল আছাম টুৰৰ আজি 13 নম্বৰটো দিন আৰু আজি আমি গৈছোঁ ইয়াতে শেষ কৰিম তো আজি আছোঁ বৰ্তমান ডিব্ৰুগড়ৰ এটা ৰুমত লগৰ এটা ৰুমত তো ইয়াৰ পৰা আমি এতিয়া তিনিচুকীয়া টিলিঙা মন্দিৰ চাই পেলাই আমি এনেকৈ গৈ ধেমাজি গৈ পেলাই ঘৰলৈ যামগৈ তো আজি আমাৰ লাষ্ট ডে হ'ব তো এতিয়া আছোঁ ইয়াৰ ৰুমত গৈ পামগৈ এতিয়া তিনিচুকীয়া বস্তুকেইটা দেখাই দিছোঁ তোমালোকক আমি কি লৈ গৈছিলোঁ লগত তো এইটো দেখিছে এইটো বেগ হৈছে ইয়াৰ ওপৰত আমি এতিয়া ৰেইন কোট লগাই থোৱা আছে ৰেইন কোট লগাই ৰছীয়ে বান্ধিছিলোঁ ৰেইন কোট ৰেইন কভাৰ তো ইয়াৰ ভিতৰত আছে কাপোৰ কানি আমি পিন্ধা কাপোৰ কানি আৰু এইটো বেগত আছে লেপটপ কেমেৰা তাৰপিছত চাৰ্জাৰ কিবা কিবি আছে আৰু এইবিলাক হৈছে আমাৰ গাৰ্ডছ তাৰপিছত ইয়াত আছে আমাৰ জোতাৰ কথা নকওঁৱেই আমি মোনা 3-4টা হ'লেও এতিয়ালৈকে মোনা চোনা ফাটি শেষ সেইফালে ট্ৰাইপড আৰু এটা মোনা আছে এইটো আৰু আছে এইটো এটা আৰু এইটো বেগ আৰু এইটো বেগৰ ভিতৰত তোমালোকে দেখিবলৈ পাবা তেল পাউডাৰ কিবা কিবি পাউডাৰটো নাই বাৰু তেল আছে চাবোন আছে কেমেৰাৰ কিবা আছে এইটো মোৰ গাৰু আছে তাৰপিছত আৰু মানি পাছ কাগজ পাতি ইয়াতে আছে মেইন ডকুমেণ্টছবিলাক চ' সেইটো এটা বেগ এইটো এটা বেগ আৰু এইটো এটা বেগ আমি 3টা বেগ লৈ ফুৰিছোঁ এইটো জোতাৰ মোনা আৰু এইটো হৈছে কাৰ্ডছ চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু এতিয়া চাই থকা টিলিঙা মন্দিৰ তাৰ পৰা গৈ আছোঁ ঘৰলৈ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading. টিলিঙা মন্দিৰত লাইন পাতি আছোঁ পূজাৰ কাৰণে পুলকদা কি ক'বা বহুত দীঘলীয়া লাইন বহুত দেৰি লাগিব কি কৰিবা ইউজ কৰিবা নেকি দাদা প্ৰাৰ্থনা কৰি যাম আৰু ত' টিলিঙা মন্দিৰৰ কথাটো তোমালোকে বিশেষত্বটো জানাই চাগিলে ত' ইয়াত কি কৰিব লাগে তোমালোকে ইয়াত যে দেখিছা এইবোৰ হৈছে বিয়া এনেকৈ ইয়াত টিলিঙা মন্দিৰত বিয়াও পতা হয় কিবা পূজা পাতলো কৰা হয় We'll go through the wastelands, through the highways, and on we'll go. মন্দিৰৰ পৰা ওলাই আহি এতিয়া ভাত কেইটামান খাওঁ বুলি ভাবিলোঁ ভাত এয়া মন্দিৰটো চালা চবে এতিয়া নেক্সট পাৰ্টটো বেছি ইণ্টাৰেষ্টিং হৈ আছে তোমালোকে চাই থকা ভিডিঅ' শেষলৈকে কাহিনী মানে এইখন হৈছে আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত থকা আছাম মেডিকেল কলেজত মই থাকিলোঁ 20 দিন যেতিয়া টিলিঙা মন্দিৰৰ পৰা ঘৰলৈ আহি আছিলোঁ ডিব্ৰুগড় পাওঁতে বাইকৰ হৈ গ'ল এক্সিডেণ্ট আৰু তাৰপিছত মই থাকিবলগীয়া হ'ল 20 দিন মেডিকেল কলেজত হাত ভাগিলে কিবা হ'ল আৰু আজি আহি আছোঁ ঘৰলৈ এতিয়া আছোঁ ধেমাজিৰ পৰা যাম ঘৰলৈ লগ পাই আছোঁ তোমালোকক ডাইৰেক্ট ঘৰত কি হ'ল কি নহ'ল চব তোমালোকক এটা বিতংকৈ ক'ম তো গাইজ 17 দিনৰ মূৰত ঘৰত আহি পালোহি ইমান দিনৰ মূৰত চ' অল আছাম ৰাইডৰ আজি শেষৰটো দিন আৰু উপস্থিত হ'লোহি ঘৰত চ' যাওঁতে বেলেগ এটাৰ ওপৰত গৈছিলোঁ আৰু আহোঁতে এইটোৰ ওপৰত পাইছোঁহি ঘৰ চ' যি নহওক মোৰ যি হ'ল তোমালোকৰ যাতে একো নহয় চ' বি কেয়াৰফুল চ' ভালকৈ থাকিবা আৰু আজিৰ ভিডিঅ'টো ইমানলৈকে আৰু এইটো যে যি হ'ল ক'ত কি হ'ল মানে ক'ত কেনেকৈ কি ভাগিলে ক'ত কি এক্সিডেণ্ট হৈছিলে ইমান দিন কিয় হৈ গ'ল মই মাজতে গেপছ লৈ দিলোঁ 16-15 দিন ইয়াৰ কাৰণে 16 দিন মই মেডিকেলত থাকিবলগীয়া হ'ল চ' তোমালোকে অলপ হ'লেও গম পাইছা কি হৈছিলে চ' বেলেগ এটা ভিডিঅ'ত তোমালোকক ক'বলৈ চেষ্টা কৰিম যে কি হৈছিলে চ' আজিৰ ভিডিঅ'টো ইমানলৈকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা চ' তোমালোকৰ যাতে তেনেকুৱা নহয় বি কেয়াৰফুল থেংক ইউ ডিয়াৰ জে চাইনিং অফ